12টা বজাত ৰফিকুল ইছলাম বুলি আপোনাৰ কৰোণা বুলি আপোনালোক বেচাপতি মানুহজন আহি পেলাই মোৰ ঘৰত প্ৰথমে ইণ্টাৰৰ ৱাল কাটিলে, 2 নম্বৰ বাল্ব এটা আছিলে তাৰ ৱাল এটা কাটিলে, দৰ্জা কাটি পেলাই এচিড দুজনী বায়ে ভনীয়ে একে বিচনাত শুই আছিলে, এচিড ঢালি পেলাই পলালে। আপোনাৰ পৰিবাৰকো ঢালিছে? হয়, একে কম্বলতে আছিলে, বায়ে ভনী দুজনী দি পেলাই ঢালি পেলাই পলালে। মানে কাৰ গিৰিয়েকে ঢালিলে? এইটো ৰেহানা বেগমৰ গিৰিয়েকে। আপোনাৰ কি হয় তেখেত? মোৰ কোলালী হয়। কোলালী হয়। আৰু আপোনাৰ পৰিবাৰকো ঢালিছে? এজাহাৰ দিয়া হৈছে? দিয়া হৈছে। কোনে ঢালিলে ক'লে?